Hello guys, welcome back to our channel Mr. and Mrs. Borghai. আজি আপোনালোকক লৈ যাম আমি এটা ধুনিয়া জায়গা এছিয়াটিক বুলি আমি বৰ্তমান আছো বেংককত সাউথ ৰিভাৰৰ কাষত এছিয়াটিকলৈ যাবলৈ হলে আপোনালোকে প্ৰথমতে নামি বহি লাগিব BTS ষ্টেচন ছাপান টাস্কিন বুলি এটা BTS ষ্টেচন আছে সো তাৰ পৰা আপোনালোক অলপ ওচৰতে এটা পিয়াৰ আছে পিয়াৰটো পৰা ফ্ৰী ফেৰী পাই পোৱা যায় এছিয়াটিকলৈ যাবলৈ আমি আজি এছিয়াটিক আৰু নেক্সট আইকনচিয়াম কভাৰ কৰিম এই ভিডিওটো সো দেৰি নকৰো বলক ভিডিওটো ষ্টাৰ্ট কৰো লেটস বিগিন দা ভিডিও আমি এতিয়া সাউ পাৰা ৰিভাৰৰ ওচৰত পাইছো তো অকমান আগত গলে এখন ইয়াতে বোট পায় এই আমি পালোহি সাউথ এৰিয়া ৰিভাৰৰ এটা পিয়াৰ য'ৰ পৰা এছিয়াটিকলৈ ফ্ৰী শাটল পোৱা যায় সো আমি এটা অকমান দেৰি ৱেইট কৰিম ইয়াৰ পৰা আমি ফ্ৰী শাটল লৈ এছিয়াটিক যাম দেন আইকনচিয়াম এই সাৰ্কলটো হৈছে এছিয়াটিক য'ত ৰিং টাইপৰ এটা আছে আমি তালৈ যাম এতিয়া সো এই সাউথ এৰিয়া ৰিভাৰ ইপিনে এখন বোট আহি আছে এইখন কলৈ যায় বহুত ধুনীয়া বোট হয় ক্ৰুজ টাইপৰ এখন So yeah, timing di thase esetikale jabologia free shuttle boat bor 6:15 okay 16:15 16:45 18:15 এখন আহিব দিয়া মানে 6:15 আহিব এছিয়াটিকৰ জাহাজখন আহিলে আমাৰ সবকে মাতিছে তো আমি তলতে ওয়েট কৰিব যাওঁ সিকিউৰিটি গাৰ্ড যোনজন ৰখি আছে সিকিউৰিটিতে কি হয় নাজানো এতে মাতিছে সবকে তো এইখন বোট আহিছে আমাক নিবলে এছিয়াটিকলে আৰু ইয়া মোৰ ঘড়ীত পুৰা 6:15 হ'বলৈ আৰু 2 মিনিট বাকি তো আহি পাই গৈছে মানে টাইম মানে ইয়াত মেইনটেইন কৰে এওঁলোকে সো আমাক সিট আছে সিটত বহি লব থাকে বহি যাব পাৰে ফ্ৰী অফ কষ্ট হয় এটকাও নলয় তো এছিয়াটিকলৈ যাবলৈ কাৰণে এখনত লৈ যাব এনেকৈ আহি থাকে প্ৰত্যেক 15 মিনিট 45 মিনিটৰ মূৰে সো 45 মিনিট নাই একচুৱেলি 15:45 এনেকুৱা টাইমত আহে এতিয়া 6:15 হৈছে সো আহিলে আকৌ ইপিনৰ পৰা কেনেকৈ আহিব নাজানো তো নেক্সট আকৌ বোটখন আছে 6:45 আছে ইয়াৰ পৰা ছাপান টাস্কিন যোনটো মেট্ৰ' BTS ষ্টেচন হয় তাৰপৰা নামিয়ে ওচৰতে পিয়াৰটো আছে এই পিয়াৰটোৰ পৰা চিধা এছিয়াটিক যাব পাৰে আকৌ আমি আজি ভাবিছোঁ যে উভতি আহোঁতে আইকনচিয়াম আজিয়ে যাওঁ নেকি তো তাৰপৰা উভতি আহি ইয়াত ৰখিবি দেন আইকনচিয়ামলৈ বেলেগ ফেৰী ধৰি আকৌ আইকনচিয়াম যাম ভাবিছিলা নে আহিব পাৰিম বুলি এনেকুৱা জেগাত আহিম বুলি গমেই নাপায় ক'ত আহিম কি কৰিম আৰু এই আমি আহি পাইছোঁ এতিয়া এছিয়াটিক অকণমান পিছত আমি নামিম এইপিনে ছানছেট হৈ আছে বিল্ডিংছবোৰৰ মাজত বেলিটো ডুব যাব এতিয়া অকণমান পাছত চ' আমি এতিয়া নামিব হৈ গ'ল আমি এছিয়াটিক পালোহি ইয়া মাহলটোৱে বেলেগ হয় এটা পাৰ্টি চলি আছে তো ঘূৰি যাওঁতে এনেকৈ ৰখি থাকিব লাগিব এনেকৈ যাব লাগিব
এয়া সানসেট হৈছে আৰু ইয়া কাকে কাকে বিলাক খোৱাৰ ৰেষ্টুৰেণ্ট আছে বহুত ৰেষ্টুৰেণ্ট আছে বাইদেৱে ভিডিঅ' কৰি বাকী ফটো মাৰি আছে এছিয়াটিক জেগাডোখৰত এইটো এটা সেই ডাঙৰ চাৰ্কুল ৰিং আছে য'ত উঠিব পাৰে গোটেই উঠি পিনে বেংকক চিটিখন চাব পাৰে চাইডত এখন চাব পাৰি আৰু ইয়াতে বহুত আৰু ৰেষ্টুৰেণ্ট বহুতকেইখন ৰেষ্টুৰেণ্ট আছে বলক ভিতৰত কি আছে চাওঁগৈ আৰু এইপিনে সোমাই আহিলে ইয়াতে বজাৰ আছে এইবিলাক তাৰপিছতে ধুনীয়া ধুনীয়া কাপোৰৰ দোকান ইয়াত দাম বহুত ধুনীয়া অকণমান এইবিলাক কিবি এক্টিভিটিজ তো ইয়াতে খাবলৈ ভিতৰত সুবিধা আছে তো আমি ভিতৰত খাবলৈ সোমাই আহিলোঁ ইয়াত যি পাওঁ তাকে অৰ্ডাৰ দিম কাৰণ বিৰাট ভোক লাগিছে এইটো কি 100 হাতত জুচ চুচ আছে থাই ফুড পায় ফ্ৰাইড ৰাইচ কৈ আছোচোন কি কি আছে ৰ চিকেন কেৰন তো লাহোৰ ৰেষ্টুৰেণ্ট পাকিস্তানী বন্ধু ৰেষ্টুৰেণ্ট পালোহি তো ইয়াতে কি আছে আমি ইয়াতে বিৰিয়ানী অৰ্ডাৰ দিলোঁ লাহোৰী চাৰৱানা লাহোৰ চাৰৱাত বিৰিয়ানী অৰ্ডাৰ কৰিছোঁ দুটা প্লেট বিৰিয়ানী 300 ভাত লৈছোঁ চ' আহি আছে আমাৰ বিৰিয়ানীটো চিকেন কাবাব আৰু চিকেন বিৰিয়ানী দিলোঁ অৰ্ডাৰ আহিল খাওঁ তুমি ভোক লাগিছেনে বেগটো সদায় মানুহে তলত ৰাখে নে ওপৰত ৰাখে এইটো চিকেন কাবাব হয় চেক কাবাব আৰু এইপিনে বিৰিয়ানী খালোঁ বোলো এতিয়া ওলাই যাওঁ বাহিৰলৈ এতিয়া ধুনীয়া মাহল এইটো খাবলৈ একদম বন্ধ কৰিব যাব পাৰে ওলাই যাব পাৰে ৰেষ্টুৰেণ্ট আছে এইপিনে টি চাৰ্টছৰ দোকান এইটো হ'ল এছিয়াটিকৰ পাৰিবা Step 1, wake up early, gonna rise with the sun. Step 2, get some food in you. Step 3, think real hard about what you wanna be. Step 4, everybody just do your thing. Wake up, today's gonna be a good day. 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 Ferris wheel বুলি কয় Ferris wheel ফেৰী লিখা আছে Ferris wheel ইয়াত টিকেট কাউণ্টাৰ আছে টিকেটৰ খৰচাটো কিমান হয় মই সুধি দিছোঁ ৰ'ব চাই আহিছোঁ কিমান হয় এটা টিকেট Ferris wheelটোত উঠিবলৈ কাৰণে আদালতৰ কাৰণে 250 ভাত হয় 150 আৰু VIP গণ্ডোলা 2000 ভাত VIP হেৰিও আছে It's called education. I try to do this every day, call it replication. Wake up, today's gonna be a good day. Wake up, today's gonna be a good day. আৰু এইটো এটা ভুটিয়া ঘৰ মানে হণ্টেড হাউচ মানে ইয়াত লিখা আছে মিষ্ট্ৰি মেনশ্যন ইয়াতে মকৰাজনী হয় যদি ভূত এজনী উৰি আছে আৰু মানুহো যাব পাৰে ভিতৰত ইয়াতে গণ্ডোলা টাইপ এখন আছে ৰাইড কৰিব পাৰি তো এয়া মিষ্ট্ৰি মেনশ্যন সেইজনী ভূত আৰু সাইডত এনে মকৰা এজনী আছে আৰু এইটো টিকেট হাউচ ইয়াতো টিকেট আছে টিকেটৰ বেলেগ বেলেগ ৰেট আছে পাৰ পাৰ্সন 150 ভাত Head full of flies, so here come the clouds They'll never stop unless I can swap all the bad for the good in my head when I'm lost Yeah, so I'ma fake it till I make it Positive thoughts are overtaken, I got patience One day at a time is how you operate a cadence A flow, you grow, you show yourself a foundation Stay away from all the shit that causes temptation I know that I like to do it cause it's sensation I live my life in my head like a narration Asiatique মানুহৰ ভিৰ কিমান মানুহ বাপৰে Dress and statue Buddhist Ganesha statue আছে আৰু সেইজনী মোৰ মানুহজনী সেইজনী মানুহজনী এই যে
তো আমি এতিয়া এছিয়াটিকৰ পৰা যাওঁ 7:30 হ'ল 7:30 তো আমি এতিয়া নেক্সট আইকনছিয়ামলৈ যাম চ' আকৌ যেনেকৈ ফেৰী ধৰি আহিছিলোঁ আকৌ ফেৰী ধৰি যাওঁ কিন্তু টাইমিংটো হয়তো বেলেগ হ'ব পাৰে টাইমিংটো চাওঁগৈ কেইটা বজাত আছে নেক্সট ফেৰী তো ফেৰী নলৈ ডাইৰেক্ট গাড়ী দিও আহিব পাৰে গাড়ী মানে আপোনালোকে গ্ৰেব এপত থৈ দি টেক্সি বুক কৰি সেইটো যিকোনো ষ্টেচন আমি যোনটো ষ্টেচন নামিছোঁ BTS চফিন টাস্কিন বুলি সেই তাৰ পৰাও ডাইৰেক্ট টেক্সি লৈ ইয়ালৈ আহিব পাৰে সেইটো ক'লে হয় ইনফৰ্মেশ্যন দি দিছে কেনেকৈ কিমান লয় চৰ্টন পিয়াৰটো এছিয়াটিক 4:30 PM to 11:30 PM ফ্ৰী হয় আমি যোনটো পাইছিলোঁ আমি এইটো পাইছিলোঁ চৰ্টন পেয়াৰ এইটো চাফ্ৰন পেয়াৰ বুলি কয় ফেৰী আহি আছে আমি তো বাই বাই এছিয়াটিক আই লাভ ইউ চ' যেনেকৈ আহিছিলোঁ তেনেকৈ আকৌ উঠিলোহি ইয়াতে ফেৰীখনত তেতিয়া আমাক আকৌ সেইটো পেয়াৰটোলৈ লৈ যাব চৰ্থন পেয়াৰ চৰ্থন এই নামবোৰ বৰ মুখত নুফুটে কেতিয়াবা কেতিয়াবা হৈ যাওঁ আমি পিয়াৰ আহি পালোহি অকণমান পাছত আইকনছিয়াম যাম আইকনছিয়ামটো মই দেখাই আছোঁ ৰ'বা পানী এই বিল্ডিংটো দেখিছে ন এইটো আইকনছিয়ামৰ এইটো দিলে এটা 9 পৰা 23 আৱাৰ্ছলৈকে আইকনছিয়ামৰ ছাৰ্ভিচ দিয়ে ফ্ৰী ছাৰ্ভিচ নেক্সট ফেৰী আহি গ'ল আমাৰ আইকনছিয়ামত নিবৰ কাৰণে যোনটো ফ্ৰী অফ কষ্ট যোনটো ফ্ৰী অফ কষ্ট হয় সেইজন আহি গৈছে আমি আইকনছিয়াম পালোহি এতিয়া এখন লাগিছে বা হেৰিয়াত পিয়াৰত আমি এতিয়া চিৰিয়াছলি কি কম পাগল কৰি দিব কৈছোঁ ন পাগল কৰি দিব তোৰ চব কেনেকুৱা লাইটিং কেনেকুৱা খেলা কি ক'ম আৰু ফটো মাৰিবলৈ চকুত চাপ মাৰি ধৰে সেইখন হ'ল বেংকক এখন মায়ানগৰী চিৰিয়াছলি মায়ানগৰী তো সোমালোহি নিজকে পাগল নিচিনা লাগিছে নেকি অলপ যিটি অদ্ভুত বস্তু দেখা পাইছোঁ যদিকে আমাৰ ইণ্ডিয়াত নাই এনেকুৱা বস্তু ইণ্ডিয়াত আছে যদিও নাজানো অসমত নাই কিন্তু আমি দেখা নাই সৰু জেগাৰ পৰা অহা মানুহ যে চ' সেয়া চাওক কি চাব আপুনি এয়া হ'ল আইকনছিয়াম এয়া হ'ল মায়ানগৰী একচুৱেল মায়ানগৰী অঁ মেৰি পাগল হ'লা নেকি তুমি হা আধা পাগল হৈ গ'লা একচুৱেলি ৱাটাৰ পানীটো ওপৰা পৰি আছে একদম চিধা পৰি আছে অদ্ভুত ধৰণে পাইপো নাই চাই পিনে চুই চাবলৈ ভয় লাগিছে ন টাচ কৰিছিলে কোনোবাই কিবা কৰি দিয়ে বাৰু ক'তো লিখা নাই ডোনত টাচ বুলি চাওঁ নেকি চুই এই পানী নহয় পাইপ হয় এডাল লাঠি এডাল আছে পাইপৰ মাজত আহিছে পাইপ হয় এডাল পানী নিচিনা লাগিছে পাইপ হয় পাইপ
পাইপ বুম জোৰছে টয়লেট লাগিছিলে আহি পালোহি টয়লেট ইয়াৰ এইটো টয়লেট চাওক কি মজা এইটো চাবলগীয়া বস্তু মানে দেখিছেনে ডেক'ৰেশ্যন কেনেকৈ কৰিছে ইয়াত বাহ আল্টিমেট মানে মানি গৈছোঁ এখন বেলেগ দুনিয়া ইয়াত অকণমান ব্ৰেণ্ডেড কাপোৰ কানি আছে চাগে ইয়াত লোকেলছ নহয় ইয়াত ইণ্টাৰনেশ্যনেল ব্ৰেণ্ডৰ এইটো ষ্ট'ৰ হয় ছেকেণ্ড ফ্ল'ৰটো তো ইয়াতে বেলেগ বেলেগ ধৰণৰ ব্ৰেণ্ড আছে H&M আছে ইয়াত অকণতে বহোঁ বুলি ক'লেও বহিব পাৰি চব ধুনীয়াকৈ চকী তকী পাই দিছে অকণতে বহোঁ ভাগৰ লাগিছে এইটো H&M আছে এইটো 4th ফ্ল'ৰ ইয়াত অকণমান ফৰেষ্ট টাইপ এটা এনভাইৰনমেণ্ট বনাবলৈ চেষ্টা কৰিছে ক্ৰিয়েট কৰিবৰ কাৰণে এইবিলাক গছ গছনি এটা আৰ্টিফিচিয়েল এইটো পানী সেইটো ৱাটাৰফলছ ইয়াতো আছে তলত যোনটো দেখি আহিছিলোঁ এতিয়া অলপ আগতে চ' এইখন চাওক জংঘল এখন ইয়াত জংঘল এইজনী বগলী নিচিনা এটা আকৃতি এইটো বগলী লৈ আমাৰ মিছেছ বৰগোহাঁই ব'লক এতিয়া আপোনালোকক আমি ওপৰলৈ লৈ যাওঁ আইকনচিয়ামৰ টপ ফ্ল'ৰ পৰা আপোনালোকক দেখাম বেংককখন কেনেকুৱা হয় চাউথ ইয়েৰ ৰিভাৰ আৰু তাৰ চিনেৰী মানে বিউটিটো চাব ব'লক ওপৰলৈ টেৰেছ ইয়াৰ বাহিৰৰ পৰা গোটেই বেংককখন দেখা পাই চাগে আপোনালোকক লৈ গৈ আছোঁ দেখাবলৈ এটা অতি সুন্দৰ ভিউ চাওক অ' গড একদম টপ ফ্ল'ৰ আৰু এয়া চাওক চাউথ ইয়েৰ ৰিভাৰ আৰু তাৰ আশে পাশে থকা বিল্ডিংছৰ ভিউ কেনেকৈ লাইট জ্বলি আছে কি ধুনীয়া লাগিছে চাওক ৱাও সেইবিলাক সৰু সৰু জাহাজ আৰু ফেৰী এখন চাউথ ইয়েৰ ৰিভাৰ আল্টিমেট মানে কি ক'ম আৰু চব কি ধুনীয়া চবফালে লাইট জ্বলি আছে বিল্ডিংছবোৰতো লাইট লাগি আছে লাইট জ্বলাই থৈছে কি ধুনীয়া আৰু এইকেইটা চক কি মানে এইকেইটা মিউজিকৰ লগে লগে লাইটবোৰ চেঞ্জ হৈ থাকে একদম সাউণ্ড বক্সটোৰ নিচিনা এয়াই আছিল আমাৰ থাইলেণ্ডৰ ভেকেশ্যন আৰু আমি এই ভেকেশ্যনটো এণ্ড কৰিছোঁ আমাৰ এই বেংককতে চ' আগলৈ আকৌ লগ পাম আপোনালোকে আমাৰ ভিডিঅ'জবোৰ চাই থাকিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব নাপাহৰিব টাটা বাই বাই এণ্ড থেংক ইউ